হে বাইদেউটো কি হ'ল এনেকে আসনৰ নিচিনাকে বহি আছে য়োগা কৰি আছে লাগি থাকে সুধোতো কি কৰি আছে বাইদেউ আপুনি কি কৰি আছে আসন কৰিছে নেকি গৰুৱে হয় নে কি হয় তই আসন কৰি আছে বুলি ভাবিলি তই এনেকে ক'ব লাগে নেকি মূৰ্খ যথা মূৰ্খ নাই নাই বাইদেউ মই এনেই কিবা ভাবিছিলোঁ যে আসন কৰি আছে বুলি নাই নাই বাইদেউ সেইটো কিবা বেলেগ লাগিলে কাৰণে সুধিছিলোঁ আপুনি কিবা বেয়া পালে নেকি না বেয়া পোৱা নাই বিলটো মৰাই দিম ৱাহ কি ভাল লাগিছে তোক চশমা পিন্ধোতে তোমাকো ভাল লাগিছে তেতিয়াহ'লে যাওঁ আমি হোটেললৈ হোটেলখনতো বন্ধ লকডাউন দিলে লাগি থাকে সেইটো কাৰণে ঠিকে আছে ঘৰলৈ কি কৈছে লকডাউনৰ ঘোষণা কৰিছে কি কৈছে বাৰু লকডাউনৰ ঘোষণা কৰিব দিব এবাৰ 3 মাহৰ কাৰণে হে লকডাউনৰ কাৰণে 3 মাহৰ কাৰণে এবাৰ আকৌ এবাৰ ভালকৈ শুনি পালে ভালকৈ শুনা পাওক আজি ব্ৰেকিং নিউজ দিছোঁ যে এই মাইকীজনীয়ে এটা মাইকী মানুহক গুড় মাইকিনে দিছে কৈছিলে যে বজাৰৰ গুড়খনৰ পৰাও ভাল দাম থাকিব চাই লওক এই মাইকীজনীয়ে মহিলাক মাৰিছে কাৰণ গুড় খুৱাই কেনে গুড় যে বজাৰতকৈও ভাল থাকিব কাৰণ ইয়াৰ মতলবটো হয় যে তাৰ গুড়তকৈও ভাল সি যে যোনটো গুড় বনায় তাৰ গুড়টোৱে স্পেচিয়েল বনাইছে সেইটো বজাৰৰ দামতকৈও কেলে আমি সুধোঁ ময়ো ধৰিব নোৱাৰিছোঁ যে আপোনাক কেলে মাৰিছে সেই মহিলাজনে তাৰ বিষয়ে কিবা এটা ক'ব সৰু চা শব্দ মই বাছ এইটোৱে ক'বলৈ বিচাৰিছোঁ যে এই মাইকীজনে যে মানে হতাশুৰ আছিলে মানে মোক যে গুড় খুৱাই কৰি গুচি গ'ল তাৰ মই বদলা ল'বলৈ আহিছিলোঁ আপুনি কেনেকৈ বদলা ল'ব কিক মাৰি কেনে নে ঘোচা মাৰি কেনে কওক এই মূৰ্খ মই যি কওঁ কিন্তু তোক ইমানকৈ কেলে লাগিছে ৰে প্ৰথম তোক মাৰি লওঁ আয়া বহুত বিষাইছে দেখিছে ৰাইজ এনেকুৱা মহিলাৰ পৰা কেতিয়াও পংগা ল'ব নালাগে কাৰণ এনেকুৱা মহিলাৰ পৰা বহুত বেয়া মাৰ খাইছোঁ পিটনো খাইছোঁ ৰে মই পলাওঁ আপোনালোকে চাই থাকিব ভালকৈ চালে ভালকৈ শুনিব আৰু ধ্যানো দিব পলাওঁ তই ক'ত পলাওঁ মই আৰু মাৰিব লাগে গিফ্ট এটা দি থৈ যাওঁ মই আয়া দেখিছে ৰাইজ মোক কেনেকুৱা কৰিছে হেমন্তই এই মাইকীজনী ইমান নেৰুৱে পিছে টিভি নিউজততো আমাৰ কথা আহি আছে কি কৰিম এই মাইকী তই মোক বৰ মাৰিছিলি নেকি চাম তোক মই কি কৰোঁ এতিয়া নাই টিভিটো অফে কৰি দিওঁ ঐ ছোৱালী মোৰে কৰ্মটো বেয়া আছিলে সেইটো টিভিত কেনেকুৱা লাগিছে পক্ষী আৰু পৰি কাহিনী ভাল